নমস্কাৰ। যিজন অসমীয়া সংগীত জগতৰ এক অমূল্য সম্পদ, যিজন বলিউডৰ নিজৰ কণ্ঠৰে লাখ লাখ হৃদয় জয় কৰিছিল, সেইজন শিল্পী জুবিন গাৰ্গ। 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow. আৰু 19 ছেপ্টেম্বৰৰ প্ৰায় 11 বজাত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ সৈতে হোটেলৰ পৰা ST জনছ আইচলেণ্ডত ফুৰিবলৈ গৈ তেওঁৰ উশাহ আকস্মিকভাৱে বন্ধ হৈ পৰে আৰু তেওঁৰ মৃত্যু হয়। ছিংগাপুৰৰ বাতৰি কাকত খবৰ অনুসৰি ST জনছ আইচলেণ্ডত স্কুবা ডাইভিঙৰ সময়ত জুবিন গাৰ্গ হঠাৎ শ্বাস প্ৰশ্বাসৰ সমস্যা অনুভৱ কৰাৰ পিছত বিয়লি প্ৰায় 3:30 বজাত ছিংগাপুৰ আৰক্ষীলৈ ফোন আহে। ছিংগাপুৰ আৰক্ষীয়ে এজন 52 বছৰ বয়সীয়া ব্যক্তিক অচেতন অৱস্থাত উদ্ধাৰ কৰে আৰু ততালিকে CPRT ছিংগাপুৰ হস্পিটেলত তেওঁক লৈ যোৱা হয়, যদিও চিকিৎসকে ICUত তেওঁক মৃত বুলি ঘোষণা কৰে। জুবিন গাৰ্গৰ লগত ছিংগাপুৰত উপস্থিত আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক চামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰ শিল্পী শেখৰ গোস্বামী, জুবিন গাৰ্গৰ ভাই জুবন গাৰ্গ আৰু জুবিন গাৰ্গৰ সহশিল্পী। কিন্তু ইয়াতেই শেষ নহয়। সময় পাৰ হোৱাৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক এক ৰহস্যত পৰিণত হয়। কিছুদিন পূৰ্বে গুৱাহাটী এখন চিকিৎসালয়ত জুবিন গাৰ্গক ভৰ্তি কৰা হৈছিল আৰু চিকিৎসকে কৈছিল তেওঁৰ মৃগী চিজাৰ আছে, সতৰ্ক কৰিছিল পানী আৰু জুইৰ পৰা আঁতৰি থকাৰ কথা। প্ৰশ্ন হয়, এই পৰিস্থিতিত জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱাটো উচিত আছিল নে? তথাপি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক চামকানু মহন্তই তেওঁৰ অনিচ্ছা সত্ত্বেও যাবলৈ বাধ্য কৰিছিল। আনপিনে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু জুবিন গাৰ্গৰ লগত থকা প্ৰৱাসী অসমীয়াৰ গাফিলতিৰ বাবে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক হৈ পৰে। বাদ্যযন্ত্ৰশিল্পী শেখৰ গোস্বামীৰ মতে, জুবিন স্কুবা ডাইভিঙত নহয়, আইচলেণ্ডত সাঁতোৰাৰ পিছত তেওঁ অসুস্থ হয়। তেওঁ গাহৰি আৰু বিয়েৰ খাই সাঁতুৰিছিল। হঠাৎ শক্তিহীন হৈ পৰে, মুখৰ পৰা ফেন ওলায় আৰু ওঠ ক'লা হয় আৰু নখ নীলা পৰে। এই কথাই সহজে বিষ ক্ৰিয়াৰ লক্ষণ প্ৰকাশ কৰে। অৱশ্যে CBI তদন্তৰ শেষত পোহৰলৈ আহিব সঠিক সত্য কি। ৰাজনৈতিকভাৱে জুবিন গাৰ্গ আছিল চকুৰ ফুটা দদৰহাৰা যুগে 2019 চনত হোৱা অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ পিছৰে পৰা জুবিন গাৰ্গ হৈ পৰিছিল ৰাজনৈতিকভাৱে শত্ৰু। সি যিয়ে নহওক, সংগীত জগতত তেওঁৰ অৱদান অসামান্য। 1972 চনত মেঘালয়ৰ তুৰাত জন্ম, 1992 চনত অনামিকা এলবামেৰে সংগীত যাত্ৰা আৰম্ভণি কৰে। বলিউডত ইয়ালি গীতিয়েই এতিয়া বহুত খ্যাতি অৰ্জন কৰিছিল, যদিও সেই সময়ত গীতিক লৈ বহুত বিতৰ্কৰো সৃষ্টি হৈছিল। 38,000তকৈ অধিক গান, প্ৰায় 40টা ভাষাত গোৱা অসম তথা ভাৰতবৰ্ষৰ প্ৰথমজন শিল্পী হিচাপে পৰিগণিত হয় জুবিন গাৰ্গ। গ্ল'বেল ইণ্ডিয়ান মিউজিক এৱাৰ্ডছ, ফিল্মফেয়াৰ এৱাৰ্ডছ, প্ৰাগ চিনে এৱাৰ্ডছ আদি বহু সন্মানে বিভূষিত কৰা হৈছিল। তাৰ কেৱল এজন গায়ক নহয়, তেওঁ আছিল কবি, সমাজকৰ্মী, এগৰাকী সংগ্ৰামী সত্তা। অসমৰ বাবে জুবিন আছিল সাংস্কৃতিক দূত। চাহ বাগিচাৰ কৰ্মী হওক বা চহৰৰ কোনো শিক্ষাৰ্থী, জুবিনৰ কণ্ঠত সকলোৰে জীৱন প্ৰতিফলিত হৈছিল। তেওঁৰ যাত্ৰা অসম্পূৰ্ণ হৈ গ'ল যদিও তেওঁৰ গান চিৰকাল বাজি থাকিব এটা বিশেষ গান, মায়াবিনী ৰাতিৰ ভূত। অসমৰ সঁচা কণ্ঠ, বলিউডৰ কিংবদন্তি, লাখ লাখ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ।